আৰক্ষী প্ৰশাসনে তেখেতলোকে কৰিব নোৱাৰে যে আমাক ৰাজ্য গোটাই দিয়ক আমি কৰিম আমি নিজৰ মতে তেখেতলোকক আমাৰ অধিকাৰ আছে আমি কৰিম আৰু যদি তেখেতলোকে নিজৰ আইনীভাৱে কৰিব বিচাৰে তেতিয়াহ'লে লগত যেটো যিমান জড়িত আছে তেখেতলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু আইনমতে বিচাৰ কৰি ফাঁচি দিব লাগে সেইটোৱে আমাৰ দাবী যদি তেখেতলোকে অতি শীঘ্ৰে তেখেতলোকক যদি হত্যাকাৰীক কৰায়ত্ব নকৰে তেতিয়াহ'লে অনাগত দিনত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে সেইটো কিন্তু অসম চৰকাৰে দায়িত্ব ল'ব লাগিব সেইটো আমাৰ দাবী আৰু আমাৰ দাবী আৰু এটা আছে আজি আমাৰ এই কাৰ্যসূচীত আমাৰ গোলাঘাট জিলাৰ আৰক্ষী উপায়ুক্ত মহোদয় আহি ইয়াত আমাক প্ৰতিশ্ৰুতি দিব লাগিব সেইটো আমাৰ দাবী